কবিতাৰ শিৰোনাম তুমিবিহীন জীৱনৰ গতি। আবৃত্তি ৰূপজ্যোতি মহন্তৰ। তুমি আহিছিলা বহুত দিনৰ আগতে, এতিয়া এতিয়া তুমিও নাই, তোমাৰ মৰমবোৰো নাই। হৃদয়ৰ গোপন কোঠালিত তোমাক ৰাখিছিলো সযতনে, আলফুলে, কোনেও নেদেখাকে। আজি মই অকলশৰীয়া, এটি মুক্ত পক্ষী। ঘূৰি ফুৰিছো সনাই বনাই, গাইছো প্ৰেমৰে নিচুকনিৰ গীত। নাই আশা, নাই আজি দুচকুত মাছ নিশাৰ ৰঙীন সপোনবোৰ। নাহে আজি হেঁপাহৰ বৰষুণ জাক। দুহাত মেলি ৰলেও চুই নাযায় পচুৱাৰ কোমল বতাহ ছাতি। বৈ যায় বেদনাৰ দুচকুৰ সুতি। আজি সকলোতে তুমি আৰু তুমি। হৃদয়খন হৈ গলচোন শুকান মৰুৰ ভূমি। কলা ডাৱৰে আৱৰা অন্ধকাৰ ৰাতি, মাথো অন্ধকাৰ ৰাতি।